শিল্পী পেঞ্চনাৰ মুক্তি যুঁজাৰু সন্থাৰ সভাপতি অনাতাঁৰ শিল্পী ভাগৱত গীতা নাম কীৰ্তন প্ৰাৰ্থনা মিচিঙলৈ অনুবাদ কৰি চেনি মেল নামত প্ৰকাশ কৰা বয়োজ্যেষ্ঠ নাগৰিক শ্ৰীযুত খনিৰাম মিলিদেৱ আমাৰ মাজত আছে আৰু অসম লুটাত নিউজ চেনেললৈ আপোনাক স্বাগতম। নমস্কাৰ। পোনপ্ৰথমে আপুনি দৰ্শকক মিচিঙত প্ৰাৰ্থনা গাই শুনাব নেকি? মই শুনাম, কিন্তু মোৰ গলাটো নাই নহয়। একো নহয়, তেনেকৈ গাই দিম আৰু ৰ'বা। মই প্ৰথমে প্ৰাৰ্থনাটো এইটোৱে গাইছিলোঁ। সেদিন কুমদুনা মেলন কুমদুনা গমুগা নানে নম কুমদুং Runama kumnam da mikpan ya melo mapangoy molang kangom kumkinoy mabona mangkin mabona majona tani mango mikpan nam doi da mapang molang ka নম কুমতিলা দুয়ান এনেকৈ প্ৰথমে মই গাইছিলোঁ। গাই পেলাই শেষত আৰু বহুত গালোঁ, মই লিখিলোঁ। প্ৰথম 14-15 আধ্যায়মান লিখি কিতাপখন উলিয়ালোঁ। মই কিতাপখন উলিয়াই পেলাই ৰাইজক দিলোঁ, ৰাইজে পঢ়িলে, চবেই পঢ়িছে আৰু মই পঢ়ি আছোঁ। এতিয়া বৰ্তমান মোৰ গলাটো নোহোৱাৰ কাৰণে, বয়সৰ কাৰণে গলাটো নোহোৱাৰ কাৰণে মই মানে আজি গাব নোৱাৰোঁ। মোৰ ল'ৰাবিলাকক খুৱাই ৰাখিছোঁ, গোৱাইছে, সিহঁতে সিহঁতক কৰে এনেকৈ। আমাৰ মিচিঙত মই সিহঁতক কৰোঁ। আৰু মিচিঙত মই চেদিনম কুমদু মেলনম কুমদু বুলি পেলাই এই সকাম কৰিবলৈ যাওঁতে মই সকামত আজি মিচিঙত মই উলিয়ালোঁ। বিপাকৰ হৰি ৰামটো মই মিচিঙলৈ আনিলোঁ। ৰুণা পুন্না এৰুণা পুনা চেদি মেলন চেৰা চব কাণৰ পাচাং মিল দুমতে কাণ তোৰা দুমতে কাণ নকাল আলা কুমদু আই ঠিক তেনেধৰণে মানে অসমো মানে তেনেকৈ মই পাতিবলৈ কৰিছোঁ, কৰোঁ। সকামৰ আশীৰ্বাদ কৰিছোঁ। গতিকে এতিয়া মোৰ বয়সত অসুবিধা হোৱাৰ কাৰণে একো নাই, এতিয়া গৈ আছোঁ, কৰি আছোঁ। কিন্তু বৰ্তমান মোৰ বয়স হৈছে, বয়সৰ কাৰণে মোৰ মানে শক্তিটো কমিছে। মোৰ বয়স হ'ল এতিয়া 94, গতিকে 95লৈ ভৰি দিছে। গতিকে এইমতে মই চলি আছোঁ। এতিয়া মই ঘৰত মোৰ ডাঙৰ ল'ৰাটো মোৰ মৰি থাকিলে। তেওঁ এটা অচল হ'ল। অচল হৈছিলে কিহৰ কাৰণে? ল'ৰাকালতে, বাল্যকালতে তেওঁ এটা বেমাৰ হ'ল। সেই বেমাৰত মানে বেজী মাৰোঁতে ভৰিটো, তাৰ ভৰি এটা উখাই গ'ল। উখাই যোৱাৰ কাৰণে সি অচল হ'ল। অচল হওঁতে সি পঢ়া শুনাত আকৌ তেওঁ মানে উত্তীৰ্ণ হৈ পেলাই কমিশ্যনত সি চাকৰি এটা পাই পেলাই সি কৰি থাকিলে। তাৰপাছত আজিলৈকে কৰি আছিলে। আজি এবছৰ হৈছে তেওঁ মৃত্যু হৈছে। মৃত্যু হোৱাৰ পাছত এতিয়া মই নাতি দুটা, ছোৱালী এজনী, ল'ৰা এটা, এইটোকে লৈ পেলাই মই আৰু মোৰ বৰ্তমান ঘৰত মোৰ লগতে এতিয়া সৰু ল'ৰাটো আৰু বোৱাৰীটো আছে আৰু মোৰ ডাঙৰ বোৱাৰীটো আছে। তেনেকৈ মই ঘৰখন চলি আছোঁ আৰু বৰ্তমান এতিয়ালৈকে। এতিয়া মই কি সম্বৰ্ধনা পাইছে? মই সম্বৰ্ধনা আছে এই আপোনাৰ খুমনাম নীত পুৰস্কাৰ। মই এতিয়া হিচাপ নাই, মই পুৰস্কাৰ ধেৰ পাইছোঁ, কিন্তু এতিয়া মুক্তি যুঁজাৰু মই পুৰস্কাৰ পাইছোঁ আৰু এতিয়া মানে খুমনাম নীত মই পুৰস্কাৰ পাইছোঁ। এইবিলাকৰ চবতে পাইছোঁ মই। আপোনাৰ পৰিয়ালত বহু শিল্পীৰ জন্ম হৈছে নহয়নে? মোৰ পৰিয়ালত মোৰ লগতে মোৰ 3 নম্বৰ ভনীজনী অনাতাঁৰ শিল্পী হয়। আৰু তৰাৱতী মিলিবৰী। তাৰ পাছতে ভতিজা এজনী, তেওঁ মোৰ ছোৱালী, এইটো মোৰ ভনীয়ে হয়। এতিয়া মোৰ নিজৰ ছোৱালী মিনুতা মিলি
ঢলে তাত বিয়া হৈছে সিও মানে তাৰ শিল্পী পৰিয়ালত গোটেইখিনি মানে শিল্পী শিল্পী দৰকাৰ মই বাবুৱে বুলি ভোক ধৰে কাবলি থাকিবি এনেকৈ আৰু চলি আছোঁ আৰু তাৰপাছত আমাৰ আৰু এজনী ছোৱালী আছে সুমতি মিলি পাংগি তেওঁ এটা কেছেট উলিয়াইছিলে অডিঅ' কেছেট উলিয়াইছিলে মিচিঙত অডিঅ' কেছেট ওলাইছিলে তেনেকৈ আছোঁ আৰু মোৰ তেনেকৈ এতিয়া দীপেন মিলি বুলি পেলাই তাক সেই কীৰ্তনত নাম কীৰ্তনত মই তাক আগবঢ়াই পেলাই ৰাখিছোঁ সি কৰে নাম কীৰ্তন কৰে মোৰ বদলি মই নুঙাৰিলোঁ আৰু তেওঁ কৰিছে তেনেকৈ আমি চলি আছোঁ ঘৰখন আপুনি সমাজ কৰ্মৰ লগত জড়িত তাৰোপৰি আপুনি কি কি কৰি ভাল পায় মই সমাজৰ এই নাম কীৰ্তনত মোৰ ভাল লাগে নাম কীৰ্তন য'ত যাম মই শুনো ভাল লাগে আৰু মন্দিৰ বনাবলৈ মোৰ মানে বেছি আশা আছে এতিয়া যত মন্দিৰ এতিয়া সৌ ঈশ্বৰৰ মন্দিৰ মোৰ বনাবলৈ মোৰ খুব আশা আছে গতিকে মই এতিয়া সেই চেনিমৰা ল'ৰাপতাত বাখুৰত নামৰ এটা কীৰ্তন মানে নামঘৰ হৈ আছে তাত মই মানে জড়িত সেইটো মোৰ এতিয়া 26 বছৰ হৈ গ'ল জড়িত আছোঁ তাত মই জড়িত হৈ আছোঁ তেনেকৈ নামঘৰবিলাকত মই বেছি ভাল লাগে আপুনি আমাৰ নিচিনা উঠি অহা ল'ৰা ছোৱালীক কিবা ক'ব বিচাৰে নেকি মই উঠি অহা ল'ৰা ছোৱালীক ভাল কৰ্ম কৰিবৰ কাৰণে কওঁ যেনে নীতি নিয়ম শিক্ষা দীক্ষা মানুহৰ হাতত থাকিব লাগে যিকোনো কামত পৰিলে অকল চাকৰিৰ কাৰণে কৰিব নালাগে চাকৰি নাপালেও মানুহটো জীয়াই থাকিবৰ কাৰণে কৰিব লাগে আৰু আপোনাৰ কেইখন কিতাপ প্ৰকাশ পাইছে এতিয়ালৈকে মোৰ কিতাপ এই চেদিমেলৰ কিতাপটো প্ৰকাশ হ'ল আৰু এটা কিতাপ মই এই ধৰ্মনীতি তত্ত্ব বুলি কিতাপ এখন এজন মানুহে মোক লিখি দিলে মই ক'লোঁ যে ৰীতি নীতি কথাটো ৰীতি নীতি মানুহ কেনেকৈ চলি থাকিব লাগে কি কৰিব লাগে সেই কথা আমাৰ মিচিং মানুহবিলাকে বৰকৈ নাজানে কাৰণে মই এজন গুৰুক ক'লোঁ যে সেইটো কাম এইটো বস্তু লিখি দিয়া বুলি কওঁতে মোক ধৰ্মনীতি তত্ত্ব বুলি নাম কিতাপ এখন এই নামেৰে কিতাপ এখনত গোটেই জীৱনত ল'ৰাৰ পৰা মৃত্যুলৈকে কি কৰিব লাগে সেই কথাটোৱে এখন কিতাপ মই উলিয়ালোঁ আৰু মই মানুহ কেনেকৈ জীয়াই থাকে কি কৰি খাব লাগে আৰু কেনেকৈ কি নীতি ৰীতি কি কথা আছে এইখিনি কথাকে ক'লতে তেওঁ এইটো মোক কিতাপ লিখি দিলে মই এই কিতাপখন চাফা কৰি উলিয়াই পেলাই ৰাইজক বিলালোঁ আৰু এই চেডিমেলৰ এই কিতাপখন প্ৰাৰ্থনা কিতাপখন আপুনি ক'ত ক'ত প্ৰকাশ কৰিছিলে ৰেডিঅ' চেণ্টাৰ বা টিভি চেণ্টাৰ এনেকুৱা প্ৰকাশ কৰিছিলে এইটো দুটা চেণ্টাৰত প্ৰকাশ কৰিছোঁ মই ৰেডিঅ' চেণ্টাৰত আপোনাৰ দুবাৰ আৰু টিভি চেণ্টাৰত এবাৰ তেনেকৈ কৰিছোঁ তেতিয়া মই সেইটো কৰি মেলি মই 3 চনত মই শিল্পী পেঞ্চন পাইছোঁ 2003 চনত শিল্পী পেঞ্চন পাইছোঁ যিহেতু আপুনি মুক্তি যুঁজাৰুৰ সভাপতিত থাকি আপুনি কি কি কৰিছিলে মই মুক্তি যুঁজাৰুৰ কামত কি কৰিলোঁ আগতে মই 42 চনৰ পৰা কংগ্ৰেছৰ লগত আন্দোলন কৰি আছিলোঁ কংগ্ৰেছৰ লগত আন্দোলন কৰি আছিলোঁ থাকোঁতে তাৰ পাছত মই কি কৰিলোঁ কংগ্ৰেছত এই পাৰ্টিটো মই অলপমান অসুবিধা পালোঁ মই ইয়াত একো নাপালোঁ বুলি পেলাই মই ওলাই গুচি গ'লোঁগৈ গৈ পেলাই মই বেপাৰত নামিলোঁ বেপাৰ কৰি খেতি পথাৰ কৰিলোঁ চাকৰি নকৰিলোঁ অঞ্জিচি চাকৰি মই কৰিছিলোঁ 4 বছৰ কাল কৰিছিলোঁ মই কিন্তু তেতিয়া অঞ্জিচি প্ৰথম মানে জাহাজৰ পৰা মাল তুলিছিলোঁ জাহাজৰ পৰা মাল নমাইছিলোঁ তেনেকৈ কৰি পেলাই সেইটো আছিলোঁ তেতিয়া তাৰ পাছত মই কি কৰিলোঁ থাকোঁতে মোৰ এজন লগৰীয়া মানুহ ধৰিলে যে এই ইন্দিৰা গান্ধীয়ে 80 চনত আকৌ এটা অৰ্ডাৰ দিলে যে মুক্তি যুঁজাৰু কিমান মানুহ থাকিলে এইখিনি পেঞ্চন দিব লাগে বুলি পেলাই ক'লতে মই আগতে মুক্তি যুঁজাৰু পেঞ্চন ল'ব নোৱাৰিলোঁ এখন মই খেতি পথাৰ পালোঁ বেপাৰত লাগিলোঁ এখন গৈ পেলাই মই সেই কৰি থাকোঁতে এজন মানে মোৰ বন্ধু এজনে ক'লে যে তুমি এটা কাম কৰাচোন
তুমি দৰখাস্ত কৰা, দৰখাস্ত কৰি পেলাই তাকে লাগি যোৱা, তুমি মুক্তি যুঁজাৰ পাব বুলি কোৱাৰ কাৰণে মই মুক্তি যুঁজাৰ লগত লাগি গ'লোঁ। লাগি পিনি গৈ শেষত গৈ পেলাই চবতে ইয়াত আমাৰ মিটিং চিটিং কৰিলোঁ, কৰি মেলি গৈ পেলাই শেষত গৈ কি কৰিলোঁ, গুৱাহাটীত গৈ ধৰিলোঁ। গুৱাহাটীত গৈ পেলাই তাতে মোক কোনোৰকমে 6 চনতে মুক্তি যুঁজাৰটো পেঞ্চনটো দিলে। 6 চনত পালোঁ। 6 চনৰ পৰা লাগি গ'লোঁ। লাগোঁতে মই দেখিলোঁ যে আমাৰ মুক্তি যুঁজাৰৰ অন্য ঠাইবিলাকত অফিচ আছে, ঘৰ আছে, আমাৰ শিৱসাগৰত নাই। গতিকে শিৱসাগৰত আমি এখন ঘৰ বনাব লাগে বুলি ক'লে মই চৰকাৰৰ লগত আবেদন কৰিলোঁ। আবেদন কৰোঁতে চৰকাৰে আমাক মাটি এডোখৰ দিলে। মাটি এডোখৰ দিওঁতে সেই মাটিত মই মাটিত ঘৰ বনাবলৈ চৰকাৰৰ ওচৰত লাগিলোঁ। চৰকাৰৰ ওচৰত গৈ পেলাই চৰকাৰে মোক টকা 25 লাখ টকা দিলে। এই টকাটো লৈ পেলাই ঘৰ এটা বনালোঁ। ঘৰটো বনাই এতিয়া মই অফিচ চলাই আছোঁ। তাৰপাছতে আমাৰ মোৰ লগৰ মানুহ বহুতে আছিল, বহুত গুচি গ'ল। এতিয়া মই আছোঁ। এতিয়া তেতিয়া সিহঁতে মোক কৰিলে, আপুনি সেইটো অফিচটো চলাওক বুলি পেলাই মোক মানে কিবা দি দিলে। মোক দিলে। মই আজি 6 বছৰ 8 বছৰ মানে হ'ল মই মানে প্ৰেচিডেণ্ট হৈ পেলাই ঘৰ চৰ বনাই মেলি পেলাই মই আছোঁ। আমাৰ শিৱসাগৰত এটি ঘৰ, আমাৰ এই শিৱসাগৰত আমাৰ মুক্তি যুঁজাৰৰ ঘৰ এটা মই যেনে ল'লে মোক দিলে বনাই দিলে, তাতে মই আছোঁ থাকোঁ মাজে মাজে। এতিয়া এই লকডাউন হোৱাৰ কাৰণে মোৰ মানে অলপ অসুবিধা হৈছে, তাৰ অফিচ কৰিব পৰা নাই, এনেকুৱা হৈছে। তাৰপাছত আমাৰ আগতে বহুত পইচা 5,000হে দিছিলে। 5,000 পৰা দিলে আমাক 8,000 কৰিলে। 8,000 কৰি পেলাই আমাক আকৌ মিজৰ বৰ্মনে 15,000 কৰিলে। 15,000 কৰিলে। তাৰপিছত আকৌ গৈ পেলাই আমি মানে তাত ধৰণা দিওঁতে এতিয়া আকৌ আমাক কিবা তৰুণ গগৈয়ে 5,000 দিলে, 20,000 কৰি পেলাই দিলে। এই 20,000 আমি এতিয়া 20,000 আমাৰ পাই আছোঁ। 20,000 পালোঁ। আৰু তাৰপাছত আকৌ ইহঁতে সেই বিজেপিৰ দিনত 1,000 দিলে। 1,000 দিওঁতে সেইটো 1,000 দিওঁতে এতিয়া 21,000 হৈ পেলাই 21,000 পাই আছোঁ। এতিয়া আকৌ দিবলৈ যোৱা বছৰ আমি ধৰ্ণা দিওঁতে আৰু 4 বছৰ 4,000 টকা দিয়া কথা হৈছে। এতিয়ালৈকে এইটো আমাক দিয়া নাই আৰু এতিয়া পোৱা নাই। গতিকে সেইটো পাব লাগে, আমাৰ ৰাইজৰ কাৰণে পাব লাগে। আৰু মই এইটো ধৰি আছোঁ কি আমাৰ সতি সন্তানবিলাকেও সেই বিষয়ে আমাৰ সতি সন্তানবিলাকেও কিবা এটা পাব লাগে, চাকৰি পাব লাগে বা ঘৰ চৰ পাব লাগে। এনেকৈ এতিয়া অন্য জেগাত অন্য ৰাজ্যত তাৰ সন্তানবিলাকেও পিতৃ মাতৃ থাকিলে মানে সন্তানবিলাকেও চাকৰি পাইছে। এইটো অন্য ৰাজ্যত পাইছে, আমাৰ অসমত পোৱা নাই। এইটো অসমত আমাকো দিব লাগে চৰকাৰে, সেইটো এতিয়া আমাৰ অনুৰোধ কৰিছোঁ। গতিকে আমি এতিয়া যিখিনি বয়স মানুহ আছে সেইখিনি মানুহে যেনে থাকিবলৈ সুবিধা দিব লাগে। এতিয়া ধৰক আমাৰ 20,000 বা 25,000 20,000 বা 21,000 দিয়াটো আমাৰ একোৱেই নহয়। আজি বজাৰত যিটো হৈছে, এটা কাপোৰ এখন কিনিবলৈ যাওঁতে আমাৰ বজাৰত যাওঁতে আমাৰ পইচাটো নিদিলে এমাহৰ কাৰণে এতিয়া একোৱেই নহয়। গতিকে সেইকাৰণে 4,000 টকা দিম বুলি চৰকাৰে কৈছিলে। 4,000 টকা এতিয়ালৈকে দিয়া নাই। এইটো অতি সোনকালে আমাক দিব লাগে বুলি পেলাই মই অনুৰোধ কৰিছোঁ। কিন্তু মোৰ মুক্তি যুঁজাৰৰ ফালৰ পৰা, প্ৰেচিডেণ্ট ফালৰ পৰা মই সেই গোটেই আমাৰ শিৱসাগৰ সমষ্টিত আৰু গোটেই অসমৰ কাৰণে সেইটো মই মুক্তি যুঁজাৰসকলৰ কাৰণে মই চৰকাৰৰ ওচৰতে এতিয়া দাবী জনাইছোঁ। আপুনি মুক্তি যুঁজাৰত প্ৰেচিডেণ্ট হৈ থকাৰ অৱস্থাত ক'ত গৈছিলে? মই দিল্লীলৈ গৈছিলোঁ। দিল্লী গৈছিলোঁ আৰু গুৱাহাটী, নলবাৰী, গুৱাহাটী, ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়াৰ পৰা মই ক'তো বাকী নাই। গোটেই অসম মানে মই ঘূৰিছোঁ এই মুক্তি যুঁজৰ কাৰণে। আৰু ইয়াত আৰু এতিয়া মই শিৱসাগৰত এতিয়া চব জেগাতে ঘূৰি থাকোঁ, মানে কেনেকৈ কি কৰিব লাগে সেইটো মই কৈ থাকোঁ। কিন্তু দিল্লীলৈ মই গৈছিলোঁ। দিল্লীলৈ যোৱাৰ পাছত মই গোটেই অসমত এইবিলাক মই মুক্তি যুঁজৰ সৈতে প্ৰেচিডেণ্ট হৈ গৈ আছিলোঁ, ঘূৰিছোঁ। চবতেই মই সন্মান পাই আছোঁ, কিবা কিবি পাই আহিলোঁ আৰু এইটোৱে কথা। এতিয়া তাৰপৰা এতিয়া নোৱাৰিছোঁ আৰু এতিয়া ঘৰতে বহিলোঁ আৰু। দিল্লীলৈ যাওঁতে মই
এই মনমোহন সিঙক লগ পাইছোঁ আৰু ইন্দিৰা গান্ধীক লগ পাইছোঁ। তাৰপাছতে বহুত মানুহ তাত লগ পাইছোঁ আৰু তেনেকৈ গৈ পেলাই আমি লগ পাই আহিছোঁ। তেতিয়া পুৰস্কাৰ দিছিলে সিহঁতে এই গামোচা এখন, এতিয়া ইন্দিৰা গান্ধী দিয়া গামোচা এইটো কংগ্ৰেছৰ এইটো। তাৰপাছত আৰু কিবা কিবি দিছিলে, সেইখিনি আৰু আনি খালোঁ গ'লোঁ। লেম এটা দিছিলে ঘূৰিবৰ কাৰণে, সেইটো দিছিলে। আৰু ইয়াৰ পাছত অসমত এজনী ছোৱালীয়ে, এই আমাৰ মুক্তিযুঁজাৰী ছোৱালী এজনীয়ে মোক ছাতি এখন দিছিল, বহুত ডাঙৰ ছাতি এখন দিছিল আমাক। এই মুক্তিযুঁজৰ মানুহ ঘূৰিবৰ কাৰণে, ৰ'দত বৰষুণ ঘূৰিবৰ কাৰণে ছাতি এটা দিছিলে, এনেকুৱা আৰু। তাৰপাছত আৰু বহুতে আৰু লগ পাইছোঁ। গুৱাহাটীততো মই সদায় যাওঁ, গুৱাহাটীতো প্ৰায় গৈয়ে থাকোঁ। এতিয়া এই 2 বছৰ যোৱা নাইকিয়া, এতিয়া যামেই আকৌ অলপ পাছতহে যাম। কিন্তু মই জীয়াই থাকিলে ঈশ্বৰৰ ওচৰত মই মুক্তিযুঁজাৰু এই আপোনাৰ আমাৰ যিটো ৰূপনগৰত প্ৰথম মই যাওঁতে, যেতিয়া যাওঁ তেতিয়া একো নাই, ঘৰ এটা আছিলে, তাৰপাছত একো নাই। তাৰপাছতে মই পুৱাই গধূলি প্ৰাৰ্থনা কৰিব লাগেনে, তেতিয়া প্ৰাৰ্থনা কৰিবলৈ জেগা নাই। জেগা নথকাৰ কাৰণে তাত গছ এটা আছিলে, এই গছ, সেই গছৰ তলত মই প্ৰাৰ্থনা কৰিছিলোঁ। সেই জেগাটোত এতিয়া এতিয়া এই পাছৰ কমিটিয়ে ঘৰটো ধুনীয়াকৈ বনাই দিলে মোক। কেতিয়াবা তোমালোকে কেতিয়াবা গ'লে ৰূপনগৰ সোমাব, তাতে এটা শিৱ মন্দিৰ বনাই দিলে, মই তাত শিৱ মন্দিৰ তাতে প্ৰাৰ্থনা কৰিব কাৰণে। সেইটো আছে। তোমালোকে কেতিয়াবা যায় ৰূপনগৰত যাব, চাব। সেইটো খনিৰাম মিলিদেৱৰ ডাঙৰ বোৱাৰী শুৱনি পাংগিং মিলি বাইদেউ, নমস্কাৰ। আৰু আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে মিলি পৰিয়ালটি প্ৰায় শিল্পী, গতিকে আপোনাৰ অনুভৱ কেনেকুৱা? মই aypa marango apang mito makinda idbib gudung kesaban si mangaptak kakabur tatara mati minuta aro se untora unti roka siram alabur motagai sepa ka rampina kesaban mokuma bona sepa momaye lenkang ko boto adam pana idu bona asin mapoda iolokkan mapoda no momane gan ngok si kimma tanla talik sudah gonna belum mitam no tan mulai ngok mapoda ana pidag bona dulu ya ngomong kumso gala sampai ngomong apa mata eran pin nongom mamlang apa roko terlupa bang এনেকৈ মই পাতিবলৈ কৰিছোঁ কৰোঁ সকামৰ আশীৰ্বাদ অসমৰ আশীৰ্বাদ কৰিছোঁ গতিকে এতিয়া মোৰ বয়সত অসুবিধা হোৱাৰ কাৰণে একো নাই এতিয়া গৈ আছোঁ কৰি আছোঁ কিন্তু বৰ্তমান মোৰ বয়স হৈছে বয়সৰ কাৰণে মোৰ মানে শক্তিটো কমিছে মোৰ বয়স হ'ল এতিয়া 94 গতিকে 95লৈ ভৰি দিছে গতিকে এইমতে মই চলি আছোঁ এতিয়া মই ঘৰত মোৰ ডাঙৰ বাজু ল'ৰাটো আৰু ডাঙৰ ল'ৰাটো মোৰ মৰি থাকিলে তেওঁ এটা অচল হ'ল অচল হৈছিলে কিহৰ কাৰণে ল'ৰা কালতে বাল্যকালতে তেওঁ এটা বেমাৰ হ'ল সেই বেমাৰত মানে বেজী মাৰোঁতে ভৰিটো তাৰ ভৰি এটা উখাই গ'ল উখাই যোৱাৰ কাৰণে সি অচল হ'ল অচল হওঁতে সি পঢ়া শুনাত আকৌ সি তেওঁ মানে উত্তীৰ্ণ হৈ পেলাই কমিশ্যনত অজিচি সি কাম চাকৰি এটা পাই পেলাই সি কৰি থাকিলে তাৰপাছত কৰি আজিলৈকে কৰি আছিলে আজি এবছৰ হৈছে তেওঁ মৃত্যু হৈছে মৃত্যু হোৱাৰ পাছত এতিয়া মই নাতি দুটা ছোৱালী এজনী ল'ৰা এটা এইটোকে লৈ পেলাই মই আৰু মোৰ বৰ্তমান ঘৰত মই মোৰ লগতে এতিয়া সৰু ল'ৰাটো আৰু বোৱাৰীটো আছে আৰু মোৰ ডাঙৰ বোৱাৰীটো আছে তেনেকৈ মই ঘৰখন চলি আছোঁ আৰু বৰ্তমান এতিয়ালৈকে এতিয়া মই কি সম্বৰ্ধনা পাইছে মই সম্বৰ্ধনা আছে এই আপোনাৰ খুবনাম নীত পুৰস্কাৰ মই এতিয়া হিচাপ নাই মই পুৰস্কাৰ ধেৰ পাইছোঁ কিন্তু এতিয়া মুক্তিযুঁজাৰো মই পুৰস্কাৰ পাইছোঁ আৰু এতিয়া মানে খুবনাম নীত মই পুৰস্কাৰ পাইছোঁ এইবিলাকৰ চবতে পাইছোঁ মই আপোনাৰ পৰিয়ালত বহু শিল্পীৰ জন্ম হৈছে নহয়নে মোৰ পৰিয়ালত মোৰ লগতে মোৰ 3 নম্বৰ ভনীজনী 3 নম্বৰ ভনীজনী অনাতাঁৰ শিল্পী
হয় আৰু তৰাৱতী মিলিবৰী তাৰ পাছতে ভতিজাজনী তেওঁ মোৰ ছোৱালী এইটো মোৰ ভনীয়ে হয় এতিয়া মোৰ নিজৰ ছোৱালী মিনুতা মিলি দলে তাত বিয়া হৈছে সিও মানে তাৰ শিল্পী শিল্পী দৰকাৰ মই বাবুৱে বুলি ভোক ধৰে কাবলি চেনি মৰা ল'ৰা পতাত বাখুৰা নামৰ এটা মানে নামঘৰ হৈ আছে তাত মই মানে জড়িত সেইটো মোৰ এতিয়া 26 বছৰ হৈ গ'ল জড়িত আছে তাত মই জড়িত হৈ আছোঁ তেনেকৈ নামঘৰবিলাকত মই বেছি ভাল লাগে মই উঠি অহা ল'ৰা ছোৱালীক ভাল কৰ্ম কৰিবৰ কাৰণে কওঁ যেনে নীতি নিয়ম শিক্ষা দীক্ষা মানুহৰ হাতত থাকিব লাগে যিকোনো কামত পৰিলে অকল চাকৰিৰ কাৰণে কৰিব নালাগে চাকৰি নাপালেও মানুহটো জীয়াই থাকিবৰ কাৰণে কৰিব লাগে মোৰ কিতাপ এই চেদি মেলৰ কিতাপটো প্ৰকাশ হ'ল আৰু এটা কিতাপ মই এই ধৰ্মনীতি তত্ত্বৰ বুলি কিতাপ এখন এজন মানুহে মোক লিখি দিলে মই ক'লোঁ যে ৰীতি নীতি কথাটো ৰীতি নীতি মানুহ কেনেকৈ চলি থাকিব লাগে কি কৰিব লাগে এই কথা আমাৰ মিচিং মানুহবিলাকে বৰকৈ নাজানে কাৰণে মই এজন গুৰুক ক'লোঁ যে সেইটো কাম এইটো বস্তু লিখি দিয়া বুলি কওঁতে মোক ধৰ্মনীতি তত্ত্বৰ বুলি নাম কিতাপ এখন এই নামেৰে কিতাপ এখনত গোটেই জীৱনত ল'ৰাৰ পৰা মৃত্যুলৈকে কি কৰিব লাগে সেই কথাটোৱে এখন কিতাপ মই উলিয়ালোঁ আৰু মই মানুহ কেনেকৈ জীয়াই থাকে কি কৰি খাব লাগে আৰু কেনেকৈ কি নীতি ৰীতি কি কথা আছে এইখিনি কথাকে ক'লতে তেওঁ এইটো মোক কিতাপ লিখি দিলে মই এই কিতাপখন চাফা কৰি উলিয়াই পেলাই ৰাইজক বিলালোঁ